হেল্ল' এভৰিৱান 12 অক্টোবৰ তাৰিখে যিহেতু সংগোৎসৱ আছিল ময়ো এনাইঘৰলৈকে আহিলোঁ কিন্তু মোৰ নামঘৰত চাকি দিব নহ'ল আহি পাওঁতে অলপ দেৰি হ'ল ভাবিলোঁ নেক্সট দিনাখনি ভাওনা আছে সেইদিনাখনেই দি দিম তাৰ পাছতে আমি আহিলোঁ লগৰজনী ঘৰলৈ তাহাঁতৰ ঘৰত কথা চথা পাতি শেষ হয় মানে সন্ধিয়া হৈ গ'ল এইফালে ল'লে মাংস ল'লে তাৰ পাছত ইফালে এজনী আমাৰ মাহী ছোৱালী হয় ইমান কিউট হয় এজনী নেক্সট দিনাখনি ৰাতিপুৱাই আমি গ'লোঁ নামঘৰলৈ দিহানাম লৈ আছে আমিও তাতে বহিলোঁ ইমান ভাল লাগিলে তাৰ পাছতে দিলে প্ৰসাদ খালোঁ খিচিৰিও দিছিলে বাৰু প্ৰসাদ লৈ মেলি আমি ঘৰলৈ আহিলোঁ তাৰ পাছত সন্ধিয়া সময়তে ওলাই গ'লোঁ চাকি দিবলৈ এইফালে লাহে লাহে মানুহ আহিছে আৰু নামঘৰলৈ চাকি দিবলৈ আমাৰ চাকি দিয়া হৈ গ'ল চাকি দি মেলি আমি ঘৰলৈকে আহিলোঁ ভাবিলোঁ ভাত খাই লওঁগৈ তাৰ পাছত একেবাৰে ভাওনা চাবলৈ আহিম আমি লগৰকেইজনীৰ লগতে বহিলোঁ এইফালে আমাৰ বায়ন ষ্টাৰ্ট হৈ গ'ল তাৰ পাছত সূত্ৰ ওলালে তাৰ পাছতে ভাওনা আৰম্ভ হৈ গ'ল আজিলৈ ইমানেই আছিলে বাই